Hello guys, namaskar. Welcome back to my YouTube channel. আজি মই আছো বৰ্তমান ৰপৱে টাৰ্মিনেল। দেখা পাইছে এখন মোৰ বাইক, এখন ধ্ৰুপমৰ বাইক আৰু এটোৱে হৈছে ৰপৱে টাৰ্মিনেলৰ পাৰ্কিং এৰিয়া, যেটো পুৰা ফ্ৰী হয়, গাড়ী ৰাখক আৰু হৌটো হৈছে ৰপৱে, তাতে উঠি এই পৰৰ পৰা হিপাৰ, সেই পৰৰ পৰা হিপাৰ আহক। বলক। তো গাইজ এটোৱে হৈছে টিকেট কাউণ্টাৰ। ইয়াৰ পৰা পাব আপোনালোক টিকেট, অহা যোৱা দুটা টিকেটে পাব। ইয়াতে যদি পানী খাব খোজে বিন্দাছ খাব পাৰিব, ঠাণ্ডা পানী ওলায়। 370 for one way 60 rupees and for both ways 100. ফাইনেলি টিকেট পাই গ'লো। এইটো আপোনালোকে দেখা পাইছে, টিকেটটোৰ দাম হৈছে 100 rupees, কাৰণ আমি বট ৱে কৰিম আৰু সৌটো হৈছে ৰপৱে টাৰ্মিনেল, মানে ৰপৱে হয় যিটো আমি ওপৰেৰে যাম এই ব্ৰহ্মপুত্ৰৰ ওপৰেদি। আৰু আজি লাইন বহুতেই ডাঙৰ, তো অলপ ৰখিব লাগিব। তো গাইজ চাব পাৰিছে, এইটোৱে হৈছে এণ্ট্ৰেঞ্চ, য'ত চিকিউৰিটি চেকিং হৈ আছে বৰ্তমান। তো এইটো মেচিনত টট কৰিব, বম চম বাজিলে আৰু বেছিকৈ বজিব। তো এইটোৱে হ'ল ৱেটিং হ'ল, সেইটো ৰখিব লাগিব অলপমান টাইম। ক'বলৈ বহুত দুখ লাগি আছে যে ৰপৱেটো ইমান শ্ল' নহয়, একচুৱেলি ফাৰ্ষ্টেই হয়, বাট আহোঁতে ঠিকেই আহে, কিন্তু বহুত মানে এইকাৰণে শ্ল' কৰিছোঁ কাৰণ মানে বহুত দেৰি লগাই উঠাৰ সময়ত আমি কমচে কম 25 মিনিটৰ পৰা আধা ঘণ্টা হৈ গ'লোঁ ইয়াতে ৰখি কিনে ৱেটিং হলতে বহি আছোঁ। বহা নাই, আমি থিয় হৈ আছোঁ কাৰণ কৰোণা নহয়, সেইকাৰণে বহা নাই আমি। তো কিবা ক'ব ৰূপ? বহুত দেৰি লাগিছে, এইটোৱে বহুত ভাগৰ লাগি গৈছে। এতিয়া চাওঁ, ঠিক আছে। তো বলক গাইছ, এই নাচাৰ পৰা অহা মানুহটোৰ পিছে পিছে। তো গাইছ অকল যোৱাৰ টাইমতহে আপোনালোকে লিফ্ট পাব, মানে গুৱাহাটী কাছাৰী ঘাটৰ এইটো ছাইডতহে অকল লিফ্ট আছে, দুটা লিফ্ট আছে, সেইটো ছাইডত লিফ্ট নাই। তো গাইজ লিফ্টৰ পৰা এতিয়া ওলাই গ'লোঁ। दादा সেইটো কি रूम है? এটা ऑपरेटिंग रूम, ऑपरेशन जो ड्राइविंग करता है ना। अच्छा अच्छा, ऑपरेटर रूम, मैंने सब कंट्रोल ताते हुए। हाँ इससे जा रहा है ना, स्विच मारे वो जा जाएंगे। अच्छा अच्छा, स्लो होगा, स्पीडी होगा। अच्छा, और ये कितना स्पीड में जा रहे हैं, मतलब पता है क्या आपको? अभी मैनुअल में चलता है, क्या पता नहीं चला। अच्छा अच्छा, और टाइम तो 10 मिनट लगता है। हाँ 10 मिनट। और ये क्या है, ये रेस्क्यू वैन है क्या? रेस्क्यू सेफ्टी के लिए। हाँ। हम लोग का कुछ जाने के बाद कुछ जो केबिन खराब हो गया, अच्छा, इसके लिए उधर कर सकता है सेफ्टी के लिए। अच्छा अच्छा, इमरजेंसी रखा है। इमरजेंसी के लिए नहीं, कैसे इतना खुला खुला है, डर ही लग जाएगा। नहीं चारों तरफ जाली भी है, कोई दिक्कत नहीं। हाँ वही, अब इतना हो जाता है ना। हाँ इतना हो जाता है, आ जाता है, डर कैसे लगेगा। ठीक ही है। এই আংকেলটোৱে মানে মুখখন দেখাব লাজ পাইছিলে, এইকাৰণে নেদেখালে। তো গাইজ চাব পাৰিছে, এইটো হৈছে ৰেস্কিউ ভেন হয়, মানে বাই চান্স তাতে যদি কিবা কাৰণত ৰখি যাব লগা হয়, তো এইটো তাতে যায় আৰু বচাই কিনে লৈ আহে। তো কোনো ৰিস্ক নাই, বিন্দাছ যাওক। আৰু বৰ্তমান ৰপৱেটো আহি পালেহি আৰু এইটো লেণ্ডিং কৰিব সেইখিনি জেগাত। তো ফাইনেলি ৰপৱে উঠিম এতিয়া। खुल जा शिम शिम, खोले 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 खोले, तो खुल गया ये। तो ये হৈছে रोपवे, मैंने अपना जगह ले लिया। এইটো হৈছে মোৰ জাগা, য'ত মই মোৰ আৰু মোৰ বন্ধুৰ হেলমেট ৰাখি থলোঁ। তো গাইজ সুপাৰ এক্সাইটেড, প্ৰথমবাৰৰ বাবে উঠিছোঁ ৰপৱেত, কিন্তু বহুত গৰম, বহুত বেছিয়ে গৰম।
তো গাইজ এইটো হ'ল ফাৰ্ষ্ট পষ্ট এনেকুৱা 4টা পষ্ট আছে 1 2 আৰু এইফালে 2টা আছে উমানন্দৰ পিছফালেদি চাওক গাইজ চাওক প্ৰথমবাৰৰ বাবে মোৰ ব্লগত মোবাইল ড্ৰোন ভিউ আৰু বম বেয়া হাঁহি আছে Ropeway guys, Ropeway. গৰম লাগিছে পুৰা লাগিছে গৰম জোৰেও নাযায় বেছি ন বহুত লাহে লাহে হৈ আছে কিবা এটা বনাব বুলি ষ্টাৰ্ট কৰিম গৰম তো এইখিনি তো Ropeway এইখিনিয়ে মাত্ৰ জাগা আছে একচুৱেলি 32 পিপল সোমাব বুলি ইয়াতে লিখা আছে কিন্তু বৰ্তমান 15-16টা মানুহ সোমাব দিছে যিহেতু বেছি গৰম তো গাইজ বৰ্তমান আছোঁ উমানন্দৰ ওপৰত উমানন্দটো গাইজ দেখা পাইছেনে জংগল জংগল উমানন্দ এইটোৱে হৈছে গুৱাহাটীৰ আইলেণ্ড উমানন্দ বহুত এটাৰ ওপৰ আহি আছে এইফালৰ পৰা বাই 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 তো ফাইনেলি নামিলোঁ এই ৰপৱেটোৰ পৰা এতিয়া অলপমান ৰখিব লাগিব মানে ডাইৰেক্ট আহি কিনে যাব নোৱাৰে এবাৰ দুবাৰ যাব তাৰপিছতহে আহিব পাৰিব তো এইটোৱে হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ গাইজ তো গাইজ আমি আকৌ টিকেট কাউণ্টাৰত য'ত হয় মানে নৰ্থ গুৱাহাটী তাতে যাব লাগিব কাৰণ পাঞ্চিং কৰিব লাগিব যদি পাঞ্চিং নকৰে তেতিয়াহ'লে যাব নিদিয়ে তো আকৌ এবাৰ পাঞ্চিং কৰাৰ পিছতহে যাব দিব তো এইটোৱে হৈছে নৰ্থ গুৱাহাটীৰ ৱেটিং হল মেইন গুৱাহাটীতকৈ ডাঙৰ আছে এইটো চাব গ'লে তো গাইজ নৰ্থ গুৱাহাটী ছাইডৰ ৰপৱেটো এনেকুৱা দেখে বাহিৰৰ পৰা আৰু এইটো হৈছে পাৰ্কিং এৰিয়া মেইন গুৱাহাটীতকৈ অলপ সৰুৱে আছে বাট ইমানো সৰু নহয় চলি যায় আৰু তো এইটোৱে হৈছে নৰ্থ গুৱাহাটী গাইজ আৰু ইয়াতে ক'ৰবাত সেইপিনে দৌল গোবিন্দ মন্দিৰ আছে বাৰু আজি নাযাওঁ দৌল গোবিন্দ মন্দিৰ চাবলৈ বেলেগ কোনোবা দিন দেখাই দিম আপোনালোকক তো গাইজ আমি বহুত ফুল টাইমত উঠিছোঁ ৰপৱেটোত এইখিনি টাইমত কেতিয়াও নুঠিব য'ত 1 বজাত আপোনালোকে নৰ্থ গুৱাহাটী পায় কাৰণ 1টাৰ পৰা 2টাত ব্ৰেক থাকে আৰু সেইখিনি টাইমত আপোনালোকে এনে ৰখি থাকিব লাগিব তো ব'লক কিবা এটা খাই লওঁ যিহেতু বহুত দোকান আছে ইয়াতে super tasty
গাইজ ৰপৱে টাইম লেপছ উপভোগ কৰক। তো গাইজ এক্সিট হৈ গ'লোঁ মই। এইটোৱে আছিল ৰপৱেৰ ভিডিঅ'। যদি ভাল লাগিছে তেন্তে গাইজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু নতুন নতুন মানুহ যদি চাই আছে এই ভিডিঅ'টো তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়ালৈকে বাই বাই গাইজ।